নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এখন কিতাপ দেখুৱাম, যিখন কিতাপ মই কিনিছিলোঁ প্ৰায় 2001 মান চনতে কিনা। আৰু সেইখন কিতাপ বৰ্তমান কেনেকৈ হৈ আছে তাকে চাওঁ আহক, আৰু কিতাপখনৰ প্ৰকাশক কোন আৰু কিতাপখনৰ নাম কি চাওঁ আহক। আজি মই আপোনালোকক দেখুৱাব খোজা কিতাপখনৰ নাম হৈছে ৰামায়ণৰ মৌকুঁহ, গুণমণি নাথদেৱে লিখা। কিতাপখন বহু সযতনে ৰখা হৈছিল, সেইবাবে মই আজি আপোনালোকক দেখুৱাব পাৰিছোঁ। এই কিতাপখন প্ৰায় 20 বছৰৰ আগতে কিনা হয়। মই 20 বছৰৰ আগতে কিনা কিতাপ এতিয়াও সযতনে ৰাখিছোঁ। আৰু কিতাপখনৰ প্ৰকাশ কেতিয়া পাইছিল আমি চাওঁ আহক। 2000 চনত প্ৰকাশ পাইছিল কিতাপখনে, আৰু তেতিয়াৰ মূল্য আছিল 20 টকা। আৰু এইখন মই প্ৰথম প্ৰকাশ পাওঁতে কিনা হয়। মই প্ৰায় এখন কিনা 20 বছৰ হৈ গৈছে, মানে 2001 মান চনতে মই কিনা হয় এই কিতাপখন। আৰু এতিয়া বৰ্তমান এই কিতাপখন ৰামায়ণৰ মৌকুঁহ, গুণমণি নাথদেৱে লিখা এইখন কিতাপ উপলব্ধ হয়নে নহয় আপোনালোকে যদি কোনোবাই জানে মোক কমেণ্টত জনাবচোন। আজি আমি এই ৰামায়ণৰ মৌকুঁহৰ পাতনিটো পঢ়িম। শ্ৰী গুণমণি নাথদেৱে লিখা পাতনিটো আমি পঢ়ি আপোনাক শুনাম। ভাৰতীয় জনমানসত ৰামায়ণৰ কাহিনীয়ে আজি গভীৰভাৱে ৰেখাপাত কৰি আছে। ৰামায়ণ মহাকাব্যৰ প্ৰতি থকা জনসাধাৰণৰ গভীৰ শ্ৰদ্ধা আৰু ভক্তিভাৱেই হৈছে ইয়াৰ মূল কাৰণ। ধৰ্মপ্ৰাণ বয়োবৃদ্ধ লোকৰ কথা বাদেই আমাৰ কণ কণ শিশুহঁতেও ৰামায়ণ, মহাভাৰত আৰু এনেধৰণৰ ধৰ্মগ্ৰন্থসমূহৰ কাহিনীবোৰ শুনিবলৈ বা সাধুকথাৰ দৰে পঢ়িবলৈ ভাল পায়। ৰামায়ণ বৰ্ণিত কাহিনীবিলাকৰ ভিতৰত মূলতঃ তেওঁলোকে পঢ়ি ভাল পাব পৰা কেইটামান বচা কাহিনীকে সজাই পৰাই একলগ কৰি এই সৰু গ্ৰন্থখনি যুগুত কৰি উলিওৱা হৈছে। ইয়াৰ 2-4টা কাহিনী শিশু আলোচনী আৰু বাতৰি কাকতৰ পাততো ছপা হৈ ওলাইছিল, সেইখিনিও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। বন্ধুবৰ শ্ৰীযুত গিৰীন শইকীয়াৰ আন্তৰিক তাগিদা আৰু সহধমনী চিত্ৰলেখাৰ সহযোগিতা নোহোৱা হলে ৰামায়ণৰ কাহিনী ভিত্তিক এই গ্ৰন্থখন প্ৰস্তুত কৰাত হয়তো পলম হলহেঁতেন। গ্ৰন্থখনৰ পাণ্ডুলিপিটো ছপাৰ উপযোগী কৰি লিখি দিছে হিৰণ্য, বিপাশা, হিমাদ্ৰী আৰু দিলীপে। সকলোৰে প্ৰতি আন্তৰিক ধন্যবাদ জনাইছোঁ। গ্ৰন্থখনত সন্নিৱিষ্ট কৰা কাহিনীবিলাক শিশুহঁতে পঢ়ি ভাল পালে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিব পাৰিম। গ্ৰন্থখনৰ প্ৰকাশক, মুদ্ৰক আৰু ছপাশালৰ কৰ্মীবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ। ইতি শ্ৰী গুণমণি নাথ, পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়, গড়মূৰ, মাজুলী। প্ৰশ্নটো হৈছে, এই কিতাপখন দেখিছে নহয়, মা মেক্সিম গৰ্কি, এই কিতাপখনৰ মানে এখন অসমীয়াত আছে, অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? আপোনালোক সকলোৱে কমেণ্টত এই প্ৰশ্নৰ উত্তৰ দিব বুলি মই আশা ৰাখিলোঁ। আৰু এডভাৰটাইজ কৰিছে অল ইণ্ডিয়া জাস্ক্ৰাইবাৰ লিমিটেড কোম্পানী। আপোনালোকে প্ৰশ্নৰ উত্তৰ দিলে মানে কমেণ্টত দিব। কমেণ্টত দিয়াৰ লগে লগে আপোনালোকে তাত লটাৰী হ'ব, লটাৰীত আপোনালোকে পুৰস্কৃত হ'ব পাৰে। সেইবাবে সকলোৱে যেন কমেণ্ট কৰে, মই তাৰে আশা ৰাখিলোঁ। ধন্যবাদ।